हेलो फ्रेंड्स, আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ টেবুল কভাৰ। ঊণেৰে টেবুল কভাৰ কেনেকৈ বুনাই কৰে মোৰ ভিডিঅ'ত দেখিব পাব। তো ভিডিঅ'টো চাই থাকিব, শেষলৈকে স্কিপ নকৰিব। ইয়াত মই এটা ৰাউণ্ড শ্বেপ দিবলৈ মই এনেকৈ চেইন গুঠি ল'ম। এনেকৈ মই 4বাৰ চেইন গুঠি ল'ম। এয়া এবাৰ, দুবাৰ চেইন, 3বাৰ, 4বাৰ, 5বাৰ, 6বাৰ। এনেকৈ 6বাৰটা চেইন গুঠি লোৱাৰ পিছত মই প্ৰথম চেইনটোৰ ভিতৰতে কুৰ্চা শলাটো এনেকৈ সুমুৱাই দি মই জইন লগাই দিম দুটা পাৰ্ট। আকৌ মই ইয়াত 3টা চেইন গুঠি ল'ম। তাৰপিছত ৰাউণ্ডটোৰ ভিতৰতে মই কুৰ্চা শলাটো এনেকৈ সুমুৱাই দি ডাবল কুৰ্চা এনেকৈ গুঠি ল'ম। এনেকৈ ডাবল কুৰ্চা গুঠি ল'ম 16বাৰ টোটেল। তো মই গোটেই ৰাউণ্ডটো কমপ্লিট কৰি দেখুৱাই আছোঁ। এয়া মোৰ কমপ্লিট হৈ গ'ল আৰু চেইনত 3 নম্বৰ চেইনেৰে এনেকৈ কুৰ্চাটো সুমুৱাই দি এনেকৈ মই জইন লগাই দিম। তাৰপিছত ইয়াত মই 2 নম্বৰ কালাৰটো ব্যৱহাৰ কৰিম, হোৱাইট কালাৰ। আপোনালোকে যেনেকুৱা কালাৰ ভাল পায় সেনেকুৱা কালাৰ ব্যৱহাৰ কৰিব পাৰে। তো এনেকৈ জইন লগাৰ পিছত মই ইয়াত 3টা চেইন গুঠি ল'ম। তাৰপিছত এটা চেইনত এনেকৈ এবাৰ কুৰ্চাটো সুমুৱাই দিব। আকৌ সেই একে চেইনটাৰ ভিতৰতে আকৌ এবাৰ চেইন এনেকৈ ডাবল কুৰ্চা গুঠি ল'ম। এনেকৈ গোটেই ৰাউণ্ডটোত এটা চেইনৰ ভিতৰতে এনেকৈ ডাবল কুৰ্চা গুঠি ল'ম মই। একেই হয় বাকী ৰাউণ্ডটো। এনেকৈ এটা চেইনৰ ভিতৰতে মই এনেকৈ ডাবল কুৰ্চা গুঠি ল'ম। গোটেই ৰাউণ্ডটো কমপ্লিট কৰি দেখুৱাই হৈ গ'ল। 3 নম্বৰ চেইনৰ ভিতৰতে এনেকৈ কুৰ্চা শলাটো সুমুৱাই দি এনেকৈ জইন লগাই দিম। আকৌ 3টা ইয়াত চেইন গুঠি ল'ম মই। এইবাৰ হ'ব এটা চেইনৰ ভিতৰতে এনেকৈ ডাবল কুৰ্চা গুঠি ল'ম। ফিৰ নেক্সট চেইনটোত মই এনেকৈ ডাবল কুৰ্চা দুবাৰ গুঠি ল'ম এনেকৈ। ফিৰ নেক্সট চেইনটোত এনেকৈ এবাৰ গুঠি ল'ম ডাবল কুৰ্চা। নেক্সট দুবাৰ ডাবল কুৰ্চা। এটা চেইনত দুবাৰকৈ ডাবল কুৰ্চা। নেক্সট এটা চেইনত এবাৰ। এনেকৈ গোটেই কমপ্লিট কৰি লৈ দেখুৱাই আছোঁ। এটা চেইনত এবাৰ কুৰ্চা আৰু নেক্সট চেইনত দুবাৰকৈ কুৰ্চা গুঠি লৈ দেখুৱাই আছোঁ। তো এয়া মোৰ কমপ্লিট হ'ল। এয়া মই 3 নম্বৰ চেইনৰ ভিতৰতে এনেকৈ কুৰ্চাটো সুমুৱাই দি জইন লগাই দিম। তাৰপিছত আকৌ 3টা মই ইয়াত চেইন গুঠি ল'ম। তাৰপিছত আকৌ এটা চেইনত এনেকৈ মই কুৰ্চা গুঠি ল'ম। তাৰপিছত মই আকৌ 3টা চেইন গুঠি লোৱাৰ পিছত নেক্সট চেইনটোত মই এনেকৈ আকৌ দুবাৰ ডাবল কুৰ্চা এনেকৈ গুঠি ল'ম। এটা চেইনত দুবাৰকৈ ডাবল কুৰ্চা এনেকৈ গুঠি ল'ম। তাৰপিছত নেক্সট 3টা চেইনত ছিংগল কুৰ্চা এবাৰ, আকৌ এবাৰ নেক্সট চেইনত ছিংগল কুৰ্চা এনেকৈ। নেক্সট এনেকৈ এবাৰকৈ 3বাৰ এবাৰকৈ ডাবল কুৰ্চা গুঠি ল'ব। তাৰপিছত নেক্সট চেইনটোত এনেকৈ দুবাৰ ডাবল কুৰ্চা গুঠি ল'ব। নেক্সট ছিংগল ডাবল কুৰ্চা।
সৈতে ৰাউণ্ডটো কমপ্লিট কৰি দেখুৱাইছোঁ। একে হয়, যেনেকৈ গুঠিছোঁ এনেকৈ গুঠিব। মোৰ ৰাউণ্ডটো কমপ্লিট হ'ল। এয়া মই জইন লগাই দিছোঁ। মোৰ জইন লগোৱা হৈ গ'ল আৰু আকৌ মই 3টা চেইন গুঠি লৈছোঁ। ইয়াত চেইনৰ কাৰণ মই আকৌ ডাবল কুৰচা এনেকৈ গুঠি ল'ম। এটা চেইনৰ ভিতৰতে দুবাৰ আকৌ ডাবল কুৰচা এনেকৈ গুঠি ল'ম। তাৰপিছত নেক্সট চেইনত ছিংগল ডাবল কুৰচা 3বাৰ, নেক্সট এনেকৈ কুৰচা গুঠি ল'ম মই 3বাৰ ছিংগল। তাৰপিছত নেক্সট চেইনটোত মই এনেকৈ ডাবল কুৰচা 2বাৰ গুঠি ল'ম। তিনিটা ছিংগল ডাবল কুৰচা, এটা চেইনত 2বাৰকৈ ডাবল কুৰচা। এনেকৈ গোটেইখিনি মই কমপ্লিট কৰি লওঁ। গোটেইখিনি একেই হয়, মোৰ কমপ্লিট হ'ল। তাৰপিছত মই এনেকৈ আকৌ জইন লগাই দিছোঁ। আকৌ 3টা চেইন ইয়াত মই গুঠি লৈছোঁ। নেক্সট চেইনত আকৌ মই ডাবল কুৰচা গুঠি ল'ম এনেকৈ। এটা চেইনৰ ভিতৰতে দুবাৰকৈ মই এনেকৈ ডাবল কুৰচা গুঠি ল'ম। আকৌ মই ছিংগল কুৰচা এনেকৈ গুঠি ল'ম 4বাৰ। 2বাৰ হ'ল। এটা চেইনত এবাৰকৈ ছিংগল ডাবল কুৰচা এনেকৈ গুঠি ল'ম 3বাৰ হ'ল। 4বাৰ। নেক্সট 5 নম্বৰত এনেকৈ ডাবল কুৰচা 2বাৰ এনেকৈ গুঠি ল'ম। এটা চেইনত 2বাৰ সোমোৱাই দিব ডাবল কুৰচা এনেকৈ গুঠি লৈ মই কমপ্লিট কৰি গোটেইখিনি দেখুৱাইছোঁ। চেম প্ৰচেছ হয় বাকীখিনিও। আৰু এয়া মই হোৱাইট কালাৰেৰে এনেকৈ 5বাৰ মই এনেকৈ গুঠি লৈছোঁ। আৰু যাক যিমানখিনি লাগে, ডাঙৰ লাগে সিমানখিনি গুঠি ল'ব। তো মই ইমানখিনি কৰিলোঁ আৰু মই ইয়াত 5বাৰ চেইন গুঠি লৈছোঁ। 2টাৰ মাজত ডাবল কুৰচা এৰি 3 নম্বৰ কুৰচা চেইনৰ ভিতৰতে এনেকৈ সোমোৱাই দি এনেকৈ গুঠি ল'ম। আকৌ 5বাৰ, আকৌ মাজত 2টা এৰি 3 নম্বৰটোত এনেকৈ জইন লগাই দিম। গোটেই ৰাউণ্ডটো এনেকৈ মই গুঠি ল'ম। 5টা চেইন গুঠি মাজত 2টা ডাবল কুৰচা এৰি 3 নম্বৰ কুৰচাটোত এনেকৈ জইন লগাই দি যাম। গোটেই ৰাউণ্ডটো একেই হয়। এটা ৰাউণ্ড এনেকৈ মই গুঠি লৈছোঁ আৰু ইয়াত মই কেনেকৈ জইন লগাই দিম চাই যাব। যেনেধৰণে চেইন গুঠিছিলোঁ মই এনেকৈ চেইনৰ ভিতৰতে এনেকৈ কুৰচাডাল সোমোৱাই দিম। এইটো ইমানখিনিলৈকে এনেকৈ জইন লগাই আনিম। আকৌ মই ইয়াত চেইন গুঠি ল'ম 5বাৰ। নেক্সট এইটো চেইনৰ ভিতৰতে এনেকৈ সোমোৱাই দি জইন লগাই দিম। মই যেনেকৈ মানে চেইন গুঠি লৈছোঁ 5বাৰ এনেকৈ চেইন গুঠি লৈ নেক্সট চেইনত যেনেকৈ জইন লগাই দিছোঁ, বাকী গোটেই ৰাউণ্ডটো ঠিক এনেদৰে। ইয়াত কোনো ধৰণৰ বেলেগ নহয়, একেই হয় গোটেইখিনি। তো মই কমপ্লিট কৰি দেখুৱাইছোঁ আপোনালোকক।
এয়া মোৰ কমপ্লিট হ'ল টোটেল মই 4বাৰ এনেকৈ গুঠি লৈছোঁ যিমানখিনি লাগে আপোনালোকৰ মৰ্জি সিমানখিনি কৰি ল'ব আৰু ইয়াত মই ৰেড কালাৰ ব্যৱহাৰ কৰিছোঁ নেক্সট টাইমত এনেকৈ ডাবল ক্ৰোচা গুঠি ল'ম 3বাৰ যেনেকৈ গুঠিছোঁ এনেকৈ গুঠিব দুবাৰ 3বাৰ এনেকৈ মই 12বাৰ গুঠি ল'ম এনেকৈ ডাবল ক্ৰোচা 12বাৰ গুঠি ল'ম এনেকৈ এয়া মোৰ এটা ঘৰত 12বাৰ এনেকৈ গুঠা হ'ল ফিৰ নেক্সট ঘৰটোত এনেকৈ মই জইন লগাই দিম তাৰপিছত ইয়াত মই সেউজীয়া কালাৰ এটা ব্যৱহাৰ কৰিছোঁ এনেকৈ জইন লগাই ল'ব এনেকৈ জইন লগাই এটা চেইন গুঠি দিব আৰু টাইট কৰি দিব এনেকৈ তাৰপিছত আকৌ মই ৰঙাটো যেনেকৈ গুঠিছিলোঁ ডাবল ক্ৰোচা এইটো এনেকৈ গুঠিম 12বাৰ গুঠি ল'ম টোটেল গোটেই ৰাউণ্ডটো একেই হয় তো বাকীখিনি গুঠি লৈ দেখুৱাই আছোঁ পুৰা ৰাউণ্ডটো গুঠি লওঁ এনেকৈ চেম প্ৰচেছ গুঠি লৈ দেখুৱাই আছোঁ আৰু এয়া মোৰ ৰাউণ্ডটো কমপ্লিট হ'ল এতিয়া মই হোৱাইট কালাৰেৰে ছিংগল ক্ৰোচা এনেকৈ গুঠি দিম আপোনালোকে ডিজাইন অনুসৰি বেলেগ ডিজাইনো দিব পাৰে মই বাছ এনেকৈ চিম্পলকৈ ছিংগল ক্ৰোচা এনেকৈ গুঠি দিছোঁ এনেকৈ চেলৰ ভিতৰেদি এনেকৈ সোমোৱাই দি এনেকৈ ছিংগল ক্ৰোচা গুঠি ল'ব আৰু ইয়া মোৰ কমপ্লিট হ'ল টেবুল কভাৰখন যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ 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 তো আজিলৈ আহিছোঁ তো নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ভালে থাকক কুশলে থাকক আল্লাহ হাফিজ